চেষ্টা কৰিছোঁ অলপ আৰু অলপ কৰিম আজি বাগৰুম্বাৰ প্ৰথম পাৰ্টটো গাবলৈ চেষ্টা কৰিম বাগৰুম্বা হে বাগৰুম্বা বাগৰুম্বা হে বাগৰুম্বা শিকি আছোঁ প্ৰথম পাৰ্টটো শিকিলোঁ আৰু নাচ অলপ শিকিলোঁ কফি চিখাই খুব ধুনীয়া গীত প্ৰদৰ্শন কৰিলে কেচকি ভণ্টিজনী আমি এতিয়া টাইম হেৰি খুব আঁঠনি হয় তথাপিও ছাৰ আৰু মেডামক এটি গীত অনুৰোধ কৰিছোঁ আপোনালোকে দুটা হওক ছাৰ আৰু মেডাম নমস্কাৰ মই সকলোকে সেৱা জনালোঁ মই আজি যি ধৰণে আহিলোঁ সাধাৰণতে মোৰ বয়স চাই মোৰ কাম চাই মই আচলতে কোনো বস্তুত তেনেকৈ নাহোঁ তথাপিতো আহি খুব ভাল লাগিলে আৰু মই শুভেচ্ছা জনাইছোঁ ৰাজে ব্ৰহ্ম আজি ইমান ধুনীয়া এটা অনুষ্ঠানত আমি ইয়াত থাকিব পালোঁ আৰু দিলীপ ৰাজে সেইটো কাৰণে মই খুব ধন্যবাদ জনাইছোঁ এতিয়া সৰু বাইদেউকো ধন্যবাদ জনাইছোঁ মই শুনিবলৈ মন আছিলে ৰেহানাৰ কাৰণে ৰেহানা একেবাৰে মোৰ ঘৰৰ ছোৱালী মোৰ আৰু ৰবীনা আমি অসমীয়া লোকসংগীতৰ লগত কিছু অধ্যয়ন কিছু চৰ্চা কিছু কাম কৰি আছোঁ সকলোৱে জনাত কিবা এফাকি গাবলৈ গ'লে মই ভাবোঁ বিহুটো গালে চাগে চবেই ভালেই পাব বিহুটো আৰু বেলেগ কথা নাই সকলোৰে বিহু খুব ধুনীয়াকৈ গীত প্ৰদৰ্শন কৰিলে পাৰিলে অতি মৰমেৰে মোৰ শ্ৰদ্ধা থাকিল মোৰ এই প্ৰগ্ৰামত আপোনালোকে অনুষ্ঠান উপস্থিত থাকি আমাক খুব আনন্দিত কৰিলে আৰু গীত প্ৰদৰ্শন কৰি আমাৰ প্ৰগ্ৰামখন উদ্ঘাটনৰ নিচিনা হৈ গ'ল খুব ধুনীয়া লাগিল কেচকি ভণ্টিটো ধন্যবাদ দিম আৰু আমি এতিয়া ৱৰ্কশ্বপটো আৰম্ভ কৰিম Thank you.
Sir, can you